নমস্কাৰ বন্ধুসকল মোৰ অন্যতা ভিডিঅ' যোগেদি আপোনালোক সকলোকে স্বাগতম জনাইছো। মই আজি আপোনালোকক লৈ আহিছো সামগ্ৰী সত্ৰ। সোমাই দেখা পাইছিলো বিদেশী পৰ্যটকসকল তেওঁলোকে অসমৰ মাজুলী বিভিন্ন সত্ৰসমূহ পৰিদৰ্শন কৰি আহিছে। আমিও আহিছো। মূল প্ৰৱেশ দুৱাৰ মাজুলীৰ সামগ্ৰী সত্ৰভূমিৰ খুব সুন্দৰকৈ সম্ভাষণ জনাই আচলতে মূল প্ৰৱেশ দুৱাৰে আপুনি সোমাই গলে গম পাব ভক্তি ভাৱৰ ইমান এটা সুন্দৰ আমি আগবাঢ়িছো। আপোনালোকক মই দেখাই যাম যি দেখা পাওঁ চাওকচোন খুব সুন্দৰকৈ মুখা শিল্পসমূহ যেহেতু সামগ্ৰী সত্ৰ বিখ্যাত গতিকে সামগ্ৰী সত্ৰৰ ইতিহাস আপোনালোকক মই আজি দেখাম আৰু তেওঁলোকৰ এই সত্ৰভূমিৰ ঐতিহ্য পৰম্পৰাসমূহ দেখুৱাবলৈ মই চেষ্টা কৰিম। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই যাব, লগতে সাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। চাওকচোন খুব সুন্দৰকৈ মুখা শিল্প যিটো হয়তো সমগ্ৰ পৃথিৱীৰ এটা আপুৰুগীয়া সম্পদ বুলি ক'ব লাগিব। বিশ্ব ইতিহাসত এক উজ্জ্বলি আছে আৰু এই সত্ৰসমূহৰ যেটো মুখা শিল্পসমূহ বিশেষকৈ যিবোৰ থলুৱা বাঁহ বেত মাটিৰে খুব সুন্দৰকৈ ইমান সজীৱ চিত্ৰ অংকন কৰিছে, ইমান সুন্দৰকৈ মুখা শিল্পসমূহ নিৰ্মাণ কৰি উলিয়াইছে, সঁচাকৈ মানিব লাগিব। গোবৰ ব্যৱহাৰ কৰে তেওঁলোকে। কেইজনমান সত্ৰভূমিত তেওঁলোকে মুখা শিল্পসমূহৰ এটা ছবি অংকন কৰি আছে, তেওঁলোকে এটা বাস্তৱ ৰূপ দিবলৈ চেষ্টা কৰি আছে। তেওঁলোকৰ কৰ্মৰাজি চালো খুব ভাল লাগিলে। আপোনালোকেও আহিব, ভাল পাব এই সত্ৰভূমি আৰু ইমান ডাঙৰ ডাঙৰ চাওকচোন মুখা শিল্প লগতে এই সত্ৰভূমিৰ যিটো স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰপতিৰ পৰা যি সন্মান পোৱা এইবিলাক আপোনালোকে দেখা পাব মোক সন্মুখতে ৰাখি থৈছে, বাস্তৱ ৰূপ দিছে আৰু আপোনালোকে ক্ৰয় কৰিব পাৰিব। বাঁহ বেতৰ কিছুমান সামগ্ৰী তাতে বিক্ৰী কৰে তেওঁলোকে। আপোনালোকক যে দেখা পাওঁ মই দেখাবলৈ চেষ্টা কৰিছোঁ, চাই যাওকচোন আপোনালোকে। খ্ৰীষ্টাব্দত আহোম ৰজা চক্ৰধৰ সিংহই প্ৰতিষ্ঠিত হ'ল আৰু তেতিয়াই প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণি আটা। সেই চক্ৰপাণি আটাৰ ওচৰত ৰজা চক্ৰধৰ সিংহই কণলৈ এই সত্ৰখনি প্ৰতিষ্ঠা কৰিছিলে। এজোপা বৃহৎ আকাৰ চামগছ আছিলে, সেই চামগছজোপাৰ তলতে সত্ৰখনি প্ৰতিষ্ঠা কৰাৰ কাৰণে নাম দিছিলে চামগুৰি সত্ৰ। আৰু সত্ৰখনৰ মূল বস্তুটোৱে হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখাশিল্প। গুৰুজনে 500 বছৰৰ আগতে নগাঁও জিলা বৰদোৱা থানত চিহ্নযাত্ৰা ভাওনাদি প্ৰথম মুখাখেলা তৈয়াৰ কৰিছিল আৰু এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে। আহোঁতে 2003 চনত আমাৰ স্বনামধন্য ডক্টৰ ভূপেন হাজৰিকাদেৱ সংগীত একাডেমীৰ অধ্যক্ষ হৈছিল। 2002 চনত প্ৰথম মই পিন্ধি লৈছোঁ কৈছে ময়ো এটা ৰাগ দিছোঁ আৰু এটা পোৱালি
না না ওইটাই